নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি বেয়া খবৰ। খবৰটি শুনি আপোনাৰো মনটো অলপ বেয়া লাগিব। তো বেছি দেৰি নকৰি বলক ভিডিঅ'টিৰ মাজলৈ আগবাঢ়িছোঁ। বেহাৰবাৰী আউটপোষ্ট চিৰিয়েলখন যিসকলে ৰেগুলাৰলি চাই আছে তেওঁলোকৰ বাবে এটি বেয়া খবৰ। কে ছাৰে বেহৰবাৰী আউটপোষ্টত অভিনয় কৰা এৰিব। হয় বন্ধুসকল, ঠিকেই শুনিছে। কে ছাৰে আৰু বেহৰবাৰী আউটপোষ্টত অভিনয় নকৰে। কিয় অভিনয় নকৰে জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। বন্ধুসকল, বৰ্তমান সময়ত আপুনি কে ছাৰক বেহৰবাৰী আউটপোষ্টত অভিনয় কৰা দেখিছে, কিন্তু পৰৱৰ্তী সময়ত কে ছাৰক বেহৰবাৰী আউটপোষ্টত অভিনয় কৰা দেখিব নাপাব। এতিয়া আপোনালোকৰ মনত হয়তো প্ৰশ্ন উঠিছে, কিয় কে ছাৰে বেহৰবাৰী আউটপোষ্ট এৰিব? বন্ধুসকল, 26 আৰু 27 বৰ্ষত কে ছাৰ থাকিব হেঙুল থিয়েটাৰত, যাৰ বাবে তেওঁক বেহৰবাৰী আউটপোষ্টত অভিনয় কৰি থকা দেখা নাপাব। বৰ্তমান সময়ত যিদৰে মনিবক বেহৰবাৰী আউটপোষ্টত অভিনয় কৰি থকা দেখা পোৱা নাই, বৰ্তমান তেওঁ থিয়েটাৰত সোমাই আছে, যাৰ বাবে বেহৰবাৰী আউটপোষ্টত অভিনয় কৰি থকা দেখা পোৱা নাই। পৰৱৰ্তী সময়ত কে ছাৰকো অভিনয় কৰি থকা দেখা নাপাব বেহৰবাৰী আউটপোষ্টত। বেহৰবাৰী আউটপোষ্ট ধাৰাবাহিকখন চাই ভাল পোৱা সকলৰ বাবে এটি বেয়া খবৰ। এটি ভাল খবৰো হয়, কে ছাৰ থিয়েটাৰ জগতলৈ যাব। বন্ধুসকল, খবৰটো শুনি কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব, আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক, আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ। নভবা কথাও হঠাতে হয় চাগে, পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক। বুজি পোৱাৰ আগতে